আজি বেলেগ এটা ৰূপত দেখিছে যোৱা মানে ভিডিঅ' দুটাই দিছোঁ মই দুইটাতে মোক চুইদাৰ পিন্ধাৰ ভিডিঅ'ত দেখিছে তেতিয়া মই ঘৰত আছিলোঁ কাৰণ মোৰ বেবীটো জন্ম হোৱাৰ কাৰণে মই ঘৰলৈ গৈছিলোঁ ঘৰত থাকিলোঁ 2-3 মাহমান আৰু আহিলোঁ এতিয়া বৰ্তমান মই মিষ্টাৰৰ ঘৰত আছোঁ ইয়ালৈ অহাও মানে 2 মাহ পাৰ হৈ গ'ল এয়া চাদৰ মেখেলা মিষ্টাৰে পিন্ধিব নিদিয়ে মানে মাহঁতে দিছে পিন্ধিবলৈ কিন্তু মিষ্টাৰে পিন্ধিলে বেয়া পায় তেওঁ বেয়া পায় যেতিয়া নিপিন্ধো আৰু ন আমাৰ ৰুমৰ পৰা ওলাই চাব আমাৰ ৰুমৰ পৰা ওলাই এইটো আমাৰ নামঘৰ ঘৰৰ নামঘৰ তাৰপিছত দেখাইছোঁ ৰ'ব তাৰপিছত ঘৰৰ ফ্ৰণ্টত এইটো আমাৰ নামঘৰ কি ধুনীয়া পৰিৱেশ দেখিছে তাৰপিছত এইপিনে এখন স্কুল চালিপানী কেতিয়াবা নিশ্চয় দেখাম আপোনালোকক আমাৰ নামঘৰ মুখৰ আগত অনন্ত শয্যা আছে মই দেখাই দিওঁ আপোনালোকক ওচৰৰ পৰা ব্লগ ধুনীয়া দেখিছে আমাৰ নামঘৰটো ফ্ৰণ্টত এজনা লক্ষী ব্ৰহ্মা মাজত আৰু নাৰায়ণ শ্ৰীকৃষ্ণ শুই আছে কি ধুনীয়া বহুত ভাল লাগে ৰাতিপুৱা উঠিয়ে মুখৰ আগত নামঘৰ ল'ৰাটো শুই আছে কি ধুনীয়াকৈ শুই আছে দেখিছে সি আইতাকৰ লগত শুই আছিলে আইতাক এইপিনে কিবা এটা কামত ওলাই যাব লগা হ'ল যে সেইকাৰণে মই অকণমান উঠিছিলোঁ তাৰ ওচৰত তাৰ এতিয়া 6.5 মাহ মানে আগষ্টৰ 3 তাৰিখে তাৰ পূৰা 7 মাহ হ'ব তাৰমানে ভোক লাগে অকল মাকৰ গাখীৰ পেট নভৰে সেইকাৰণে তাক মানে অকণ পনীয়াকৈ দিওঁ মানে জলপান ডক্টৰক কৈ পেলাই আনিছোঁ ডক্টৰে দিছে ভাবিলোঁ আপোনালোককো দেখাওঁ মই তাক কেনেকৈ খুৱাওঁ ব'লকচোন তাৰ মানে কেনেকৈ খুৱাই মই সেইটোৱে দেখাওঁ আপোনালোকক দেখাই দিম খালি মানে ফেনখন অকণমান বেয়া হৈছে নাই এইপিনে কৈ আছোঁ কোনে জানো ক'ত থ'লে চাওকচোন ইয়াতে এইপিনে ফেন লগাই আছে মইনো টোপনি পঢ়া নাই যে সি শুব আকৌ মই আইতাকৰ ওচৰত দি থৈ আহোঁগৈ তাৰ অকণমান অঁ শুকো যাবা নেকি একদম ভিতৰত নাথাকে বাহিৰত থাকিবলৈ লাগে তাক যোৱা আইতাৰ ওচৰলৈ যোৱা আপোনালোকক কৈছিলোঁ নহয় তাৰ জলপানটো দেখাম বুলি অলপ দেখাই দিওঁ ফেনখন চলি আছে অফ কৰি দিওঁ ঘৰ পূৰা লেতেৰা হৈ আছে দেই লাইটটো দি ঢুকি নাপাওঁ চাপা চুপি মানুহ মানে মই এতিয়া বনাই নেদেখাওঁ বনালে মানে এনেই যাব নহয় ল'ৰাটোৱে এতিয়াতো নাখায় তাক মানে মই কোনোবা দিনাখন 2 বাৰো খুৱাওঁ কোনোবা দিনাখন 3 বাৰো খুৱাওঁ সি যদি ৰাতিপুৱা 6টামান বজাতে উঠে তেতিয়া তাক মই 9টামান বজাত এবাৰ খুৱাই দিওঁ তাৰপিছত খুৱাই পেলাই আকৌ 2-1:30মান নাকটো এবাৰ খজুৱাই আছে বেয়া নাপাব দেই 2টামান বজাত আকৌ এবাৰ খুৱাই দিওঁ আকৌ ৰাতি মানে যোনদিনাখন নোখুৱাওঁ ৰাতি মানে তাক কি কৰোঁ সোনকালে শুই যায় প্ৰথম জন্ম হোৱাৰ পিছত নুশুইছিলে গোটেই ৰাতি সি সাৰ পাই থাকে ৰাতিপুৱাহে সি শুৱে আমিও টোপনিয়াই থাকিব লাগে এতিয়া আকৌ সি কি হয় 7টামান বজাতে শুৱে ৰাতিটো নুঠে মানে কি ভোক লাগে নহয় ন পেট পকাই ধৰিব সেইকাৰণে কেতিয়াবা মই তাক 6টা 6:30 মানত এবাৰ খুৱাই দিওঁ মানে পনীয়াকৈ খুৱাওঁ পূৰা ডাঠকৈ সিহঁতক খাব পৰা হোৱা নাই ডাঠকৈ পনীয়াকৈ খুৱাই দিওঁ
তিনিবাৰ খুৱাওঁ আৰু যদি সি কেতিয়াবা দেৰিলৈকে শুৱে 10টামান বজালৈকে শুৱে তেতিয়া তাক মানে এবাৰে খুৱাওঁ দিনটো মাকৰ গাখীৰে দি থাকোঁ মানে মোৰ গাখীৰে দি থাকোঁ তাক কি খুৱাওঁ আপোনালোকক দেখাম ভাবিলে আপোনালোকৰ শিশু আছে যদি তাহাঁতকো মোৰ নিচিনাকৈ খুৱাব পাৰিব প্ৰথমতে দেখাওঁ এইটোৱে পূৰা 100 মানে 100লৈকে পানী লওঁ মই 100লৈকে পানী লওঁ লৈ পেলাই মই এইটোৱে মই 100 ml পানী লওঁ পানী লৈ এইটো মানে ইয়াত চামুচ আছে ভিতৰত ইয়াত 3 চামুচ লওঁ 3 চামুচ পূৰা মানে ফৰ্মুলা গাখীৰ যেনেকৈ বনায় তেনেকৈ প্ৰথমতে বনাই লওঁ এইটোও দিব পাৰে আপোনালোকে বেলেগ নান দিব পাৰে নানৰ পৰিমাণটোতো জানেই এনেকৈ কাপ এটা থাকে তাত 30 ml থাকে 30 ml যদি আপুনি এচামুচ দিয়ে তেতিয়া 30 ml 2 চামুচ দিলে 60 ml এনেকৈ দিব লাগে এইটোত আকৌ আপোনাৰ এইটো 100লৈকে ল'ব লাগে পানী তাৰপিছত এইটোৱে 3 চামুচ দিওঁ পনীয়া হৈ থাকে আপুনি জলপানটো তাত মিলাই নোলোৱাকৈও আপুনি এইটো বনাই খুৱাব পাৰে তাৰপিছত এইটো মামছ কেয়াৰ বুলি আছে এইটো মামছ কেয়াৰ এইটো ইয়াৰে মই এচামুচ দিওঁ মানে পূৰা পনীয়া হয় মানে তাৰ 7 মাহত সোমালেহে মই চাগে 2 চামুচ 1.5 চামুচমান দিম আৰু এইটোৰে এচামুচ দিম এতিয়া বনাই দেখাবলৈ মানে আপোনালোকক কেতিয়াবা মই বনাই দেখাম বাৰু বনাই দেখালে যে এনেই যাব সি মানে 2টামান বজাত জলপান খাই উঠিছেহে এতিয়া বাজিছে আপোনাৰ 4টা বাজিলে সেইকাৰণে মই তাক এতিয়া নোখুৱাওঁ 6:30 7টামান বজাত খুৱাম পূৰা পনীয়াকৈ খুৱাম জণ্ডিছ ওলাইছিলে জণ্ডিছটো মানে বহুত বেছি হৈ গৈছিলে জণ্ডিছ পূৰা 7 দিন সি আইচিউত আছিলে মানে এইটো বেলেগ এদিন কম আৰু বহুত দুখ লগা কথা আছিল মানে বহুত দুখ লগা দিন আছিল আৰু সেইকেইটা দিন তাৰ জন্ম হোৱাৰ দিনাখনে আমাৰ মেৰেজ এনিভাৰ্চাৰী মানে আমাৰ ফেব্ৰুৱাৰী 3 তাৰিখে বিয়া হৈছিলে আৰু তাৰ ফেব্ৰুৱাৰী 3 তাৰিখেই জন্ম হৈছিল মানে সেইটো বহুত ডাঙৰ মানে সুখৰ কথা আৰু আইচিউত থাকিলে 7 দিন ভাল হ'ল কিন্তু তাৰ মানে জন্মতে যিটো মানে ৰং আছিলে সেইটো মানে আইচিউত থকাৰ কাৰণে নাইকিয়া হৈ গৈছিলে একো কথা নাই ৰঙৰ লগত কোনো কথা নাই ন সি খালি ডাঙৰ হ'লে এজন ভাল মানুহ ডক্টৰ নিচিনা একো নালাগে খালি এজন সমাজত ভাল মানুহ হোৱাটোৱে লাগে আৰু ভগৱানে আৰু কি কৰে তাকে আপোনালোকে বুজি পালে নহয় এইটো কেনেকৈ খাব লাগে এইটোৰে আপোনাৰ 100 ml পানী গৰম পানী তাৰপিছত এইটো 3 চামুচ এইটো মই 3 চামুচকৈ 3 চামুচ দিওঁ পূৰা পনীয়াকৈ ঘুটি ল'ব লাগিব আৰু এইটো মামছ কেয়াৰটো এচামুচ দি ধুনীয়াকৈ মানে গোটা থাকিব নোৱাৰিব পূৰা পনীয়াকৈ পূৰা ঘুটিব লাগিব ঘুটি পেলাই তাক খুৱাব লাগে আৰু খাব নাজানে সি থুকৈ উলিয়াই দিয়ে খোৱাও নহ'লেতো ভোক লাগে ইমান চিঞৰ-বাখৰ কৰে ইমান খেলে তাৰ ভোক লাগে মানে সেইকাৰণে খুৱাওঁ 2 টাইমো খুৱাওঁ 3 টাইমো খুৱাওঁ তাৰ ভোক লগাটোৰ ওপৰত খুৱাওঁ মানে সি যেতিয়া বেছিকৈ কান্দি ভোক লাগে তেতিয়া তাক খুৱাই দিওঁ আৰু বনাই খুৱাব তেনেকৈ বোলকচোন সি কি কৰিছে চাই শুলে নে নাই শুলে আকৌ শুলে মোক খুৱাব নাজানো মোক তাত থাকোঁতে মাহঁতে খুৱাই দিয়ে ইয়াত থাকোঁতেও মায়ে খুৱাই ৰাতি মাহঁতে ভাত পানী খাই খুৱাই কৰি থৈহে যায় কি নাজানো খোৱালে কিবা নুখুৱে উঠি যায় মোৰ বাপেকে খুৱাই লাইট অফ কৰি দিওঁ ভিডিঅ'টো চাব মানে ভিডিঅ'টো চাই যদি ভাল লাগিছে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নতুনকৈ বনাইছোঁ ভালকৈ নাজানো বনাব শিকিছোঁ আৰু লাহে লাহে শিকিম আপোনালোকে মৰম চেনেহ দি থাকিব ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ আজিলৈ বাই বাই কি বেটা আয়ো আকুৰি দিছে নখকেইটা কাটিব লাগিব দেই কাইলৈ দেওবাৰ নখ কাটি দিম হে হাঁহি দিয়া দেখিছে কি ধুনীয়াকৈ হাঁহিছে পৰিলে নাই অকণ বহিব পৰা হৈছে কিন্তু ভয় লাগে আৰু
আপোনালোকক বায়ে কৈ দিছিলোঁ, কিন্তু সি ঘৰপৰা উঠি পেলাই অকণমান খেলিলে যে, তাকে বোলো আপোনাক দেখাই দিওঁ। অথনিটো আৰু চব কানা ভিডিঅ'কে দেখিলে। মোৰ গোসাঁই অ'। বাই বাই, ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ কাৰণে ধন্যবাদ।